গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। তো আশা কৰোঁ সকলো ভালে আছে। তো মই 3 দিনমান হ'ল কাৰ্বি আংলঙতে আছোঁ। তো এইফালে আমাৰ মিলন দা, মিলন দা, তাৰপিছত এইফালে ৰাহুল দা। তো এতিয়া গৈ আছোঁ ক'ত যাম, এইটো আকাশীগংগা। তো আকাশীগংগা গৈ আছোঁ। তো বাকী আপোনালোকক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো সম্পূৰ্ণৰূপে। তো এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ আকাশীগংগা। আৰু আকাশীগংগাৰ শিৱ মন্দিৰ ভাগ হৈছে এই ভাগ। তো এইফালে ভিতৰত গৈ দেখাব নোৱাৰিম চাগে, বাকী যিমান পাওঁ আপোনালোকক শিৱ মন্দিৰ ভাগ দেখাই আছোঁ। আৰু মেইন প্লেচটোলৈ গৈ আছোঁ। তো জুৰি আছে তাত। আৰু এইফালে আমাৰ গোটেই পাৰ্টি আছে। এইফালে পাহি, কিৰাত দা, মিলন দা, এইফালে চাই দিয়া। তো এইভাগে এয়া শিৱৰ কৃষ্ণ। তো মেইন মন্দিৰ ভাগ হৈছে এই ভাগ। এয়া আমাৰ বাইদেউ। চাওঁ এইফালে চাই দিয়া এবাৰ। তো গাইজ আকাশীগংগাৰ পৰা আহি পেলাই এতিয়া যমুনাৰ নদীৰ চুইচ গেটত মানে আহিছোঁ।
বকলীয়া হয়। তো চাওক ভিউটো, এইখন এফালে চুইচ গেট, এফালে এখন যমুনা নদী। বাহ, কি ধুনীয়া প্লেচ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। আৰু মোৰ চেনেলটোত যোন নতুনকৈ আহিছে প্লিজ গাইজ ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই বাই।